নমস্কাৰ হেলথি কেপ মাছৰুম ফাৰ্মলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ আজি মই দেখাম মাছৰুমৰ চিলিণ্ডাৰটো কেনেকৈনো বনায় প্ৰথমতে আপোনালোকে পলি বেগটো মই যি ধৰণেৰে দেখাইছোঁ মানে আমি চাদৰ যেনেকৈ জাপো ঠিক তেনেদৰে বৰ বিশেষ ডাঙৰো হ'ব নালাগে বৰ বিশেষ সৰু জাপো হ'ব নালাগে এটা হিচাপ অনুযায়ী তাৰ পাছত আপোনালোকে কৰিব লাগিব পলি বেগটো মই যি ধৰণেৰে দেখাইছোঁ ঠিক তেনেধৰণে এনেকৈ উলুটাই দিব লাগিব তাৰ পাছত এতিয়া আমি ভৰাম খেৰ হয় এতিয়া আমি ভৰাম খেৰখিনি আৰু খেৰখিনি ভৰাওতে আপোনালোকে মন কৰিব যাতে সমান হয় চাৰিওফালে যাতে সমানে খেৰখিনি পৰে সাইডটোত যাতে কম বা বেছি তেনেকুৱা নহয় চাৰিওফালে সমানে হ'ব লাগিব তাৰ পাছত আমি খেৰখিনি ভৰাই ধুনীয়াকৈ গাৰ জোৰেৰে এনেকৈ ৰাউণ্ড শেপত আমি ধুনীয়াকৈ গাৰ জোৰেৰে হেঁচি দিম তেতিয়া আমাৰ কি হ'ব ধুনীয়াকৈ ৰাউণ্ডো হ'ব আৰু ধুনীয়াকৈ খেৰখিনি সমানো হৈ যাব চাৰিওফালে সমানে পৰিব তাৰ পাছত আপোনালোকে বীজখিনি এই ধৰণেৰে মোহাৰি নিদিব কাৰণ এই ধৰণে মোহাৰি দিলে আপোনালোকৰ কি হ'ব ইয়াত যি ভেঁকুৰ লাগি থাকে সেই ভেঁকুৰবোৰ গুচি পেলাই আপোনালোকৰ কি হৈ যাব মাছৰুমটো নহ'ব সেইবাবে আপোনালোকে ভেঁকুৰটো এনেকৈ গুচাই নিদিব তাৰ পাছত আহিছে বীজখিনি দেখাই পালে মই যি ধৰণেৰে সাইডে দিছোঁ ঠিক তেনেদৰে আপোনালোকে সাইডে বীজটো দি দিব আৰু মাজত পৰিলে দুই এটা একো নাই বাৰু তাৰ পাছত আপোনালোকে আকৌ খেৰটো দিব লাগিব খেৰখিনি দি পেলাই সেম প্ৰসেস আৰু সেকেন্ড টাইম আপোনালোকে বীজটো দিয়াৰ পিছত যিটো খেৰ দিব খেৰখিনি দিয়াৰ সময়ত আপোনালোকে প্ৰথমে সাইডকিটা ধুনীয়াকৈ মাৰি ল'ব মানে সাইডকিটা কি আঙুলিৰে ধুনীয়াকৈ আগতে সাইডকিটা যাতে কোনো ধৰণৰ মাজত গেপ ৰৈ নাযায় তেনেদৰে আপোনালোকে ধুনীয়াকৈ দি ল'ব তাৰ পাছত আকৌ আমি বীজ দিম আকৌ আমি খেৰ দিম আকৌ আমি সেম গাৰ বলেৰে আমি জোৰকৈ হেঁচি দিম এনেকৈ চাৰিটাৰ লেয়াৰ হৈ যোৱাৰ পাছত চিলিণ্ডাৰটো ৰেডি হৈ যাব আৰু তাতকৈ ডাঙৰ এটা কাম হ'ব এতিয়া কামটো হৈছে যে চিলিণ্ডাৰৰ ভিতৰত থকা বায়ুখিনি আমি চিলিণ্ডাৰটোৰ পৰা গুচাই দিব লাগিব তাৰমানে যাতে চিলিণ্ডাৰটোত অলপো বায়ু নাথাকে সেইবাবে আমি গাৰ জোৰেৰে আৰু হেঁচি তাক ধুনীয়াকৈ গোল কৰি ঘূৰাই আমি লবৰডাল বান্ধিব লাগিব দেখিছে নহয় মই গাৰ জোৰেৰে ধুনীয়াকৈ দি টানি পেলাই গেছটো ওলাই দিছোঁ তাৰ পাছত ধুনীয়াকৈ লবৰডাল মাৰিছোঁ আৰু ইয়াৰ পিছত আকৌ এটা কাম আছে সেইটো হৈছে ফুটা কৰিব লাগিব ফুটা কৰা ভিডিঅ'টো মই আপোনালোকক নেক্সট ভিডিঅ'ত দিম গতিকে আপোনালোকে মোক ফলো কৰি থৈ দিব আৰু লগতে মোৰ ভিডিঅ'সমূহ চাই থাকিব তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব ধন্যবাদ